হেল্ল' এভৰিৱান, গুড মৰ্ণিং। বিহু কেনেকুৱা চলিছে আপোনালোকৰ? এইফালে আমাৰ বিহু পূৰা চলি আছে আৰু এইফালে পাপাই খুন্দি আছে, মায়ে চালি আছে আৰু ময়ো নাৰিকল ৰুকি ল'লোঁ। এইফালে পিঠা মই বনাব লৈছোঁ ফাৰ্ষ্ট টাইম, কাৰণ মই এদিনো আগে পিছে বনোৱা নাই। নাৰিকলৰ পিঠা বনাইছোঁ আৰু তিলৰ কেইটামান বনাম। কেনেকুৱা হৈছে নাজানো বাৰু, হ'লেও বনাই চাইছোঁ কেনেকুৱা হয়, কাৰণ বনাবতো লাগিবই নাই, শিকিবই লাগিব এদিন না এদিন। বনালোঁ আৰু তাৰপিছত এইফালে মায়েও বনাই আছে। মায়ে বৰ ধুনীয়া দীঘল একেবাৰে। তাৰপিছত গধূলি সময়ত বনালোঁ এইফালে কেক ফেটি আছোঁ, কেক বনাবৰ কাৰণে। তাৰপিছত এইফালে বনালোঁ চুজি আৰু নাৰিকলৰ লাড়ু, ধুনীয়া দিছে নাই। তাৰপিছত এইফালে আকৌ কাটা নিমকি ভাজিলোঁ। এইফালে ৰাতিপুৱা পিছদিনাখন মালপোৱাখিনি আগদিনাখন মানে বনাই মেলি থৈ দিছিলোঁ। এইফালে এতিয়া বনাই আছোঁ মই ধুনীয়াকৈ। পিটি মেলি থৈ দিলে মানে বস্তুটো পিছদিনাখন বনালে ফুলি আহে ধুনীয়াকৈ। মই বনাই আছোঁ আৰু চব ট্ৰাই কৰি চাইছোঁ এটা এটাকৈ। এইফালে আকৌ ঘিলা পিঠা বনাম, মায়ে এইফালে মাৰি মেলি থৈ দি দিছে, মই এইফালে বনাই আছোঁ আৰু মোৰ ঘিলা পিঠা হৈ গ'ল।